চলিলা বিখ্যাত এক চিত্তে ভাবিলন্ত সত্যদেৱ তাক পাইলা। নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি নাৰায়ণ পূজা অলপ কৰিম বুলি ভাবিছোঁ আমাৰ ঘৰত। তাৰ বাবে আমাৰ পুৰোহিত দা আহি ৰেডি হৈছে। তেখেতে মানে অনুষ্ঠানৰ কাৰণে যি কৰিব লাগে যাৱতীয় কাম কাজ কৰি আছে। তেখেত প্ৰসন্নদেৱ শৰ্মা আৰু এখেতে এইবিলাক কৰি আছে বৰ্তমান যা যোগাৰখিনি কি লাগে। তো মই দেখুৱাই দিম ভিডিঅ'টোত নাৰায়ণ পূজা কিয় কৰা হয়, কেনেকৈ কৰে, কি সকলোখিনি এখেতে কৈ দিব শ্ৰদ্ধাৰ দাদাই। তো চাই থাকক ভিডিঅ'টো। আৰু তাৰ আগতে দেখুৱাই দিওঁ নাৰায়ণ পূজাত যিহেতু ভোগটো মেইন হয়, তো ভোগৰ যোগালো কৰি আছোঁ আমি নাৰায়ণক চিন্তি। তো তাৰ বাবে এইবিলাক কল দেখিছে, এইবিলাক কল চেকি আছোঁ ইয়াতে চালনীত। আমাৰ ভাইটি আছে দুও, এয়া চিন্ময় আৰু আপোনাৰ এয়া চিন্তু। কিবা ক'বা নেকি? এয়া চিন্তু আৰু আপোনাৰ এয়া চিন্ময়। অলপ দেখুৱাই দিয়া এয়া। তো ভিডিঅ'টো চাই থাকিব, ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক। আৰু এয়া বাহিৰত চাওক, এই শিশুসকলে খেলি আছে চাওক। তো এয়া আমাৰ চম্পক এই সৰু শিশুকেইটাৰ লগত খেলি আছে। যাবত শৰীৰে মোৰ থাকয় জীৱন তাবত কৰিবহে বা সত্যনাৰায়ণ। শুনিয়া কন্যাৰ কথা ক্ৰোধ মৰিলা, পুজিতে সত্যৰ পদ মানস কৰিলা। জননী দুহিতা দুয়ো বেলা অৱসানে বিধি আইলা নিজ ঘৰ। এবাৰ সামগ্ৰী লৈলা যথা বিধি মতে, ইষ্ট মিত্ৰ ডাকিলা পুৰোহিতে। কৰিলা হে বন তাৰা যেমন শকতি, এক চিত্তে মায়ে যিয়ে কৰিয়া ভকতি। নমস্কাৰ। আজি আমি অলপ নাৰায়ণ পূজা কৰিলোঁ। এখেত আমাৰ পুৰোহিত, তেখেতক আমি আনিলোঁ, মাতি আনিলোঁ। তো এতিয়া মই আপোনালোকক অলপ এখেতক সুধি আপোনালোকৰ উদ্দেশ্যে জনাই দিব বিচাৰিছোঁ নাৰায়ণ পূজা কি কাৰণে পালন কৰা হয়, কিয় কৰা হয়, ইয়াৰ আৰু কাৰণ কি। তো এইখিনি জানিবৰ কাৰণে মই ভাবিলোঁ এটা ভিডিঅ' কৰোঁ, আপোনালোককো জনাই দিওঁ। এখেতক সোধোঁ নাৰায়ণ পূজাৰ কাৰণটো কি, মানুহ যে নাৰায়ণ পূজা পাতিব লাগে কি কাৰণত ন? কলিৰ যুগত শ্ৰেষ্ঠ পূজা হ'ল সত্যনাৰায়ণ পূজা। সত্যনাৰায়ণ পূজাৰ 4টা ফল আছে। অপুত্ৰকে পুত্ৰ পায়, নিধনীয়ে ধন, অন্ধজনে চক্ষু পায়, বন্ধ বিমোচন। বিয়াৰ পিছত যদি কাৰোবাৰ বহু বছৰলৈকে ল'ৰা ছোৱালী নহয়, তেওঁ যদি নাৰায়ণক একান্ত মানে পূজা কৰে, তেওঁৰ ল'ৰা ছোৱালীৰ মুখ দেখে। 1 নম্বৰ কাৰণ হ'ল সেই এটা। 2 নম্বৰ, অপুত্ৰকে পুত্ৰ পায়, নিধনীয়ে ধন, যাৰ টকা পইচা নাই তেওঁ যদি নাৰায়ণক পূজা কৰে, নাৰায়ণ সন্তুষ্ট হয়, তেওঁৰ টকা পইচা উভৈনদী হয়। 2 নম্বৰ এইটো। 3 নম্বৰ হ'ল অন্ধজনে চক্ষু পায়, অন্ধই দেখা নাপায়, যদি নাৰায়ণ পূজা কৰে নাৰায়ণ সন্তুষ্ট হয়, তেওঁ অলপ হ'লেও দেখা পোৱা হয়। আৰু বন্ধ বিমোচন। বন্ধ বিমোচন মানে কোনোবা এজনে জেলত পৰি আছে, জেলত পৰি থকা অৱস্থাত যদি নাৰায়ণ পূজা কৰে, তেতিয়াহ'লে নাৰায়ণ সন্তুষ্ট হ'লে তেওঁ জেলৰ পৰা সোনকালে মুক্তি পায়। এই 4টা কাৰণ, এই হ'ল 4টা কাৰণ সত্যনাৰায়ণ পূজাত। কলিৰ যুগত শ্ৰেষ্ঠ পূজা নাৰায়ণ পূজা বুলি কৈছে সত্যনাৰায়ণ পূজা। দ্বিতীয়তে এই 4টা কাৰণ। আৰু যাগ যজ্ঞ কৰিলেও আমি ধৰক হেৰি কৰিছোঁ, বিষ্ণু যজ্ঞ কৰিছোঁ, চণ্ডী যজ্ঞ কৰিছোঁ, যজ্ঞৰ পিছতো আমি নাৰায়ণ পূজা কৰিব লাগে। যজ্ঞৰ পিছত যদি আমি নাৰায়ণ পূজা নকৰোঁ, আমাৰ ফল নহয়। সেইকাৰণে যজ্ঞৰ পিছতো সত্যনাৰায়ণ পূজা কৰে। আৰু এতিয়া বৰ্তমান কৈছে যে কলিৰ যুগত শ্ৰেষ্ঠ পূজা সকলোতকৈ হ'ল নাৰায়ণ পূজা। মানে পূৰ্বে কাশীপুৰ নামৰ এজন জাগা আছিল, তাতে এজন ব্ৰাহ্মণে প্ৰথম পূজা আৰম্ভ কৰিছিল। নাৰায়ণ পূজাৰ আৰম্ভণিটো পূৰ্বে কাশীপুৰে আকৌ ব্ৰাহ্মণ আছিলা, অন্ন বস্ত্ৰে নোজোৰন্তে ভিক্ষা মাগি খাইলা। তেওঁ যেতিয়া অন্ন বস্ত্ৰ নোজোৰে তেওঁ ভিক্ষা মাগি খাই আছিল। আৰু ভিক্ষা মাগি খাই থাকোঁতে
তেওঁ হঠাতে ৰাতিপুৱা ভিক্ষা মাগিব যাওঁতে বুঢ়া বামুণৰ বেগ ধৰি নাৰায়ণে তেওঁক দেখা দিলাক দি কেনেকৈ কি পূজা কৰিব লাগিব তেওঁক গোটেইখিনি ক'লাক আৰু তেতিয়া ব্ৰাহ্মণে নাৰায়ণ পূজা কৰিলাক নাৰায়ণ সন্তুষ্ট হ'ল হৈ বুঢ়া ব্ৰাহ্মণে মানে দৰিদ্ৰ ব্ৰাহ্মণে আৰু খুজিব যাব লগা হোৱা নাই তেওঁৰ ঘৰতে নাৰায়ণে চব বস্তু পোৱা কৰিলাক তাৰপিছত এই নাৰায়ণ সন্তুষ্ট হৈ তেওঁ যেতিয়া বাহিৰত যাব নালাগা হ'ল এই ধ্যান সময়তে কাঠুৰীয়া বুলি হাতপাঞ্চ কাঠুৰীয়া বুলি এটা হেৰি আছে তেনে খৰি কঠীয়া মানুহ তেওঁ খৰি কটি কাটি তেনে বেছি ফেলে বজাৰত এনেকৈ পোহপাল দি আছে পৰিয়ালক এই হঠাতে তেওঁলোকৰ একজনৰ পানীৰ পিয়াহ লাগিল খৰিৰ ভাৰ ব্ৰাহ্মণৰ দুৱাৰমুখত থৈ পেলাই ভিতৰত গাল যে ব্ৰাহ্মণে পূজাত বহি আছে তাতে পানী খালাক ব্ৰাহ্মণক সুধিলাক বোলে দেউ বা ঠাকুৰ আপুনি কি পূজা কৰিছে বোলে সত্যনাৰায়ণ পূজা এই পূজা কৰিলে কি ফল হয় বোলে এনে তেনে ঘটনা এতিয়া ক'লে যে হয় আপোনাকতো আজি বহুদিন আমি বাটে পথে লগ পোৱা নাই আপুনি আগে খুজি খুজি গেছিল এনেকৈ ঘৰত আছিল গধূলি হ'লে আমিও লগ পাইছিলোঁ এতিয়া লগ পোৱা নাই লগ নাপালে আপুনি এই পূজা কৰি পেলাই ইমান ঘৰ দুৱাৰ বান্ধিছে বোলে বাপা মোক এনেকৈ নাৰায়ণে দিছে মই ক'কো যাব নেকি মোৰ ঘৰতে নাৰায়ণে চব বস্তু পাওনা কৰিছে উপজাচি আহি নাৰায়ণৰ কৃপাত আশীৰ্বাদত মোৰ ঘৰত বস্তু আহি থাকে আৰু সেই মৰ্মে মোৰ ঘৰ দুৱাৰ গোটেই হেৰি হৈ গৈছে তাৰপিছত সিহঁতৰো মনত হেৰি হ'ল যে ব্ৰাহ্মণে এনেকৈ পূজা কৰি পেলাই এনেকৈ হেৰি পাইছে আমিও ভাই পূজা কৰিব লাগিছিল লগৰকেইটাক ক'লাক এতিয়া ক'লাক যে হ'ব দেই তাৰপিছত অনিনা যদি এটা খৰিৰ ভাৰ বেছি পেলাই 100 টকা পায় সেইদিনা 2 গুণ 200কৈ বেছি নাৰায়ণৰ কৃপাত তান্থিও যাওঁতে গোটেই বজাৰ সমাৰ কৰি লৈ গ'ল যাই পেলাই তান্থে ইষ্টু কুৰ্মা বন্ধু বান্ধৱক মাতি পেলাই তান্থিও নাৰায়ণ পূজা কৰিলাক তান্থৰো নাৰায়ণ সন্তুষ্ট হ'ল ৰথ ঘোঁৰা এইবিলাক তান্থৰ যেতিয়া যি বাহন তেতিয়াৰ বাহন আছিল সেইবিলাক তেওঁলোকৰো হ'ল হৈ তাৰপিছত আহিল এজন উল্টামুখ নামৰ ৰজাৰ কাহিনী তেওঁ এনেকৈ নদীৰ পাৰত বহুদিন ধৰি পূজা কৰি আছিল আৰু এজন সদাগৰে এই হেৰি বেপাৰত যাই আছিল দেখিলে তাতে মানুহৰ সমাগম এতিয়া সমাগম দেখি পেলাই মানুহ নাও বান্ধি পেলাই মানুহবিলাকক সুধিলাক যে ইয়াতে কি উৎসৱ চলি আছে তেতিয়া ক'লে যে এটা সত্যনাৰায়ণ পূজা চলিছে আজি বহু বছৰ ধৰি উল্টামুখ নামৰ ৰজাই ইয়াতে পূজা কৰি আছে বোলে এই পূজাৰ কি ফল কি কথা কি বাৰ্তা তেতিয়া ক'লাক যে আপুনি আগবাঢ়ি যাওক তেখেতৰ লগত অলপ আলোচনা কৰক এতিয়া নমস্কাৰ দি ক'লাক যে মই এনেতে নাই মই এই বিষয়ে জানিব বিচাৰিছোঁ তেতিয়া ক'লাক যে এইটো সত্যনাৰায়ণ পূজা এনেকুৱা কৰিলে মানুহৰ ফল পায় তেতিয়া ক'লাক সদাগৰে যে মই অপুত্ৰ মোৰ ল'ৰা ছোৱালী নাই তেতিয়া ক'লাক যে ঠিক আছে তুমি অলপ ভাবি পেলাই তুমি পূজা কৰা তোমাৰ ল'ৰা ছোৱালী হ'ব তাৰপিছত সদাগৰে বেপাৰক নাযায় ঘৰমুৱা হৈ গুচি গ'ল বুলতি গ'ল যোৱাৰ পিছত তেওঁ ঘৰত যাই ঘৈণীয়েকৰ লগত সংগ কৰিলে কৰাৰ পিছত 10 মাহ 10 দিনৰ পিছত এজনী ছোৱালী হ'ল বিৰাট উৎসৱ কৰিলে কৰি উঠি পেলাই ছোৱালীও দিনৰ দিনে ডাঙৰ হ'ব ধৰিলাক ঘৈণীয়েকক ক'লাক যে আমাৰো পূজাখিনি কৰিব লাগিছিল না ঘৈণীয়েকে ক'লাক যে আমাৰ পূজাখিনি কৰিব লাগিছিল সদাগৰে ক'লাক এই থাকাৰ নাই আমি বিয়াক লাগিহে কৰিম পূজাখিনি সেইকাৰণে যে আমাৰ বিয়াৰ আগত দিনা বা 2 দিন আগত নাৰায়ণ পূজা কৰে এই কথাটো লাগ নাই কিন্তু সদাগৰে পূজা কৰোঁ বুলিহে ক'লাক ছোৱালী ডাঙৰ হ'ল ল'ৰা বিচাৰ হাহাকাৰ লাগিল ক'ত আৰু হেৰি কৰিব পূজাৰ কথা পাহৰি গ'ল তেওঁ শেষত যাই পেলাই তেওঁ ধুমধামে হেৰি কৰিলাক ল'ৰা চালাক চাই পেলাই ছোৱালী বিয়া দিলাক ল'ৰাটো যেনেকুৱা ধুনীয়া ছোৱালীটো সেনেকুৱা ৰূপৱতী ধুনীয়াকৈ বিয়া দিয়ে সদাগৰে জোঁৱাকক লৈ পেলাই বেপাৰত গুচি গ'ল তেতিয়া নাৰায়ণৰ তেওঁ হেৰিত পৰি গ'ল ৰসত পৰি গ'ল বুজি তেওঁ ছোৱালীৰ হেৰিত হওঁতে পূজা কৰোঁ বুলি কৈ পেলাই ছোৱালীও পালাক পিছত বিয়াক লাগি ছোৱালী বিয়া দিম বুলি কওঁ বিয়াৰ সময়ত পূজা কৰোঁ বুলি ক'লে তেতিয়াও পূজা নকৰিলাক তাৰপিছত এতিয়া জোঁৱাকক লৈ পেলাই সদাগৰে হেৰি বেপাৰত গ'ল মোৰ কথা গোটাই পাহৰি গ'ল তেতিয়া হেৰি কৰিলে যে এনেকৈ নহ'ব ময়ো তেনেকৈ এটা হেৰি দিব লাগিল ঠেকা দিব লাগিল সেই বুলি তেনে বেপাৰত গুচি গ'ল ঘৰত 1 মাহৰ যে আমি 1 মাহৰ কাৰণে যাম 1 মাহৰ বজাৰ সমাৰ আমি কৰি দিলোঁ আৰু অলপ হাতত পইচা দিলোঁ আমি 1 মাহ নাহক লাগি এনেকৈ চলিব পাৰিবা কিন্তু নাৰায়ণৰ হেৰিত
তেনা 1 মাহৰ বস্তু এসপ্তাহতে শেষ হৈ গ'ল যাই তেনাৰ হাঁহখন লাগিল আজি কি হাতৰ কালি কি কাণৰ কালি কি ঘটিটো কালিটো কাঁহীখান এনেকৈ চব বিক্ৰী কৰিব লগা হ'ল এনেকৈ হাতত তেনাৰ এটা পৰিৰ সমানো ধন নহ'ল মাকজীয়াকৰ আৰু তেনা এই বাকীবিলাক হেৰিবিলাক আহি থাকে সদাগৰবিলাকে বেপাৰৰ পৰা আহি থাকে তেনা নদীৰ ঘাটত যায় মাকজীয়াকে তাতে সোধে আমাৰ এখেতসকলক লগ পাইছে নেকি কিন্তু ক'ত লগ পাব তেনা আছে জেলত পৰি তেনাও উল্টা মুখ সদাগৰ আৰু সদাগৰৰ জোঁৱাকক তাতে হেৰি সত্যবান ৰজাৰ দেশত তাতে বেপাৰ কৰিব লাগি বেপাৰ কৰিলে সত্যবান ৰজাৰ ঘৰত চুৰুমালাক নাৰায়ণে বুদ্ধি কৰি চুৰুমাই দিলাক গোটেইবিলাক বস্তু আনিলাক আনি পেলাই ৰজাৰ তাতে বেপাৰত সদাগৰত তাতে বিক্ৰী কৰিলাক বিক্ৰী কৰাৰ পিছত কাটোৱালবিলাকৰ হাহাকাৰ লাগিল যে আমি থাকোঁতে কহেদি ৰজাৰ হেৰিত চুৰ সোমালাক তাৰপিছত সদাগৰকে আৰু জোঁৱাকে ধৰি বান্ধি আহি জেলত সোমাই থ'লে জেলত কাৰাগাৰ এতিয়া জেল বুলি কৈছে এটা কাৰাগাৰ বুলি আছে বিধিত কাৰাগাৰ বুলি আছে কাৰাগাৰত সোমাই থ'লাক কোনো বিচাৰ নকৰিলাক আৰু কেইবছৰ থ'লাক ১২ বছৰ মানে ১২ বছৰ জেলত থাকিল কাৰাগাৰত থাকিল তাৰপিছত ইতিমধ্যে এনাতো ঘৰৰ অৱস্থা বেয়াই হৈ গৈছে মাকজীয়াকৰ এটা পৰিৰ সমানৰ ধন নাই মানুহ সদাগৰবিলাকে বেপাৰৰ পৰা আহে তেওঁলোকে মাকজীয়াকে সোধে আমাৰ এখেতসকলক লগ পাইছে না বোলে আমিতো লগ পোৱা নাই তেনা আছে জেলত কৰি কেনেকৈ লগ পাব এতিয়াৰ দৰে হ'লে ফোন থাকিলে ফোন কৰিলে হয় কেতিয়াবা হেৰি কানেকশ্যন পালা হয় কেতিয়াবা নাপলা হয় তেতিয়া মানুহৰ মুখৰ পৰাই কথাবিলাক ওলাইছিল বোলে তোমাৰ মুইমেৰে আজি ঘগ্ৰাপাৰত লগ পাইছিলোঁ তোমাৰ দেখি ভালে থকা বুলি কৈছোঁ দা আৰু মুইমেৰ দেখি বোলে ভালেই আছে সেনেকৈ আগতে সেনেকুৱাকৈ মৌখিক খবৰ হৈছিল এতিয়া এনি টাইম ফোনে চলি থাকে তাৰপিছত যাই এনেকুৱা হ'ল যে তেনা বেলেগৰ ঘৰত দাসী কৰ্ম কৰিব লগা হ'ল মাকজীয়াকে এনেকুৱা নাৰায়ণে তেনাক বিপদত পৰি গ'ল পেলাই দিলে যে তেনা দাসী কৰ্ম কৰিব লগা হ'ল বেলেগৰ ঘৰত ধান বনা কাপোৰ ধোৱা চোৱা ধোৱা এইবিলাক মাকজীয়াকে কৰিব লগা হ'ল তাৰপিছত থাকি থাকি এদিন এই সদাগৰৰ ছোৱালীয়ে এই গাঁৱৰ মূৰত দেখি ফুৰিব গ'ল বামুণ ঠাইত দেখে যে ব্ৰাহ্মণে এনেকৈ পূজা পাতি বহি আছে এতিয়া তাই ছোৱালীজনীয়ে যাই পেলাই ক'লে সদাগৰৰ ছোৱালীজনী যে দেউ এই কি কথা কি বাৰ্তা কি পূজা বোলে সত্যনাৰায়ণ পূজা ময়ো অলপ কৰিব লাগিছিল বোলে মোৰো পিতা আৰু স্বামী দেৱতা আজি বহুদিন ধৰি বাহিৰত গৈছে বেপাৰত আজিকালি খবৰো পোৱা নাই তেওঁলোক ক'ত কি হৈ আছে আমাৰো চলিব নোৱাৰা অৱস্থা হৈছে আমি এনেকৈ কিবাকৈ চলি আছোঁ এতিয়া ক'লে মায়ে অলপ ভালকৈ তই ইয়াতে সেয়া কৰি যা সেয়া কৰি যায় হেৰি কৰ তয়ো ভাল ফল পাবি যা সত্যনাৰায়ণ সন্তুষ্ট হ'লে তয়ো ফল পাবি ভাল এতিয়া সেয়াখন কৰি প্ৰসাদ তসাদ খাই পেলাই ঘৰত গুচি গ'ল যাওঁতে দেৰি হৈছে পূজাৰ পৰাই যাওঁতে দেৰি হৈছে পলম হৈছে পলম হোৱাৰ পিছত মাকে এইপিনে বাটঘৰ কৰি চাই আছে যে ছোৱালী কেতিয়াবাতে ভাটিবিলাতে গেছি এতিয়ালৈকে ৰাতি ৯টা বাজি গ'ল এতিয়ালৈকে তাই অহা নাই তাই গাভৰু ছোৱালী এটা তাইৰ কান্দক জ্ঞান নাই তাই কাৰ ঘৰত সোমাই আছে এই ৰাতিক লাগি তাইৰ চৰিত্ৰ বেয়া হৈছে মাকে এনেকৈ জীয়াকো গালি পাৰি আছে সদায় তেতিয়া যাই পেলাই মাকক কৈছে মায়ে ৰ'বা তুমি কিয় এইবিলাক গালি গালাজ কৰি আছ মোৰ কি কাৰণে দেৰি হৈছে আগে বুজি লচোন তাৰপিছত মোক গালি পাৰিবা তেতিয়া ক'লা যে এনে তেনে কথা ব্ৰাহ্মণৰ ঘৰত দেখিলোঁ ইয়াতে পূজা চলি আছে পূজাখন পাছ কৰিতো মই আহিব নোৱাৰোঁ পূজাখন মই শেষ কৰিহে আহিলোঁ আহাৰ ঠাই কাৰণে দেৰি হ'ল আৰু মই তাতে শপত খাই আহিছোঁ যে ময়ো এনেকৈ পূজা কৰিম পিছদিনা ৰাতিপুৱা মাকজীয়াকে খুজবা গ'ল খুজবা যাওঁতে তেনা দিনটো খুজবাই নাগিল আগবেলা খুজাওঁতে নাৰায়ণৰ হেৰিতে গোটেই বস্তু বাহিনী পাই গ'ল লগে লগে তেনা বন্ধু বান্ধৱ ইষ্টু কৰিব পুৰোহিতক নিমন্ত্ৰণ দিলাক দি এনেকৈ বহুদিন ধৰি তেনা পূজা আৰম্ভ কৰিলাক পূজাত সন্তুষ্ট হ'ল নাৰায়ণ হৈ পেলাই সত্যবান ৰজাক সপন দেখালে সপন দিশত সত্যবান ৰজাই ৰাতিপুৱা কাৰাগাৰৰ যিজন ইনচাৰ্জ তেওঁক মাতিলাক যে তুমি হেৰি কৰা বন্দীশালৰ পৰা এই কয়দী দুজনক মুকল কৰি আনা তেনাক খালাচ দিব লাগে আৰু এই খবৰটো যাই পেলাই তেনাক যেতিয়া দিলা সদাগৰকে আৰু জনক তেনা আনন্দিত হ'ল যে আজি সুপ্ৰভাত আমাৰ আজি আমাৰ ভাল দিন আমি ভাল খবৰ পাইছোঁ ৰাতিপুৱাই পুৱাই তাৰপিছত তেনাৰতো 12 বছৰ আছে দাঢ়ি চুলি দীঘল হৈ গৈছে এতিয়া নাফিতক মাতিলাক দাঢ়ি চুলি কাটিব লাগে নতুন কাপোৰ আনিলাক
তেনাক পিন্ধাই দিয়াৰ কাৰণে সুগন্ধি তেল আনিলে ভাল চাবোন আনিলে গা পা ধুই তেল চেল হেৰি নিলে জেলৰ খাদ্যটো জানেই নৰম খাদ্য সিদিনা তেনা জেলৰ কয় কি নহয় তেনা যদি ৰজাৰ নিজা সম্পৰ্কীয় মানুহ একেলগে ৰজাৰ লগত বহিছে বিভিন্ন ব্যঞ্জনেৰে তেনাক আপ্যায়ন কৰিছে তেতিয়া কৰি সদাগৰে ক'লে যে এটা কথা আমাক এতিয়া বিদায় দিয়ক আমি যাওঁ আজি বহু বছৰ ধৰি এনেকৈ থাকিলেওতো আপোনাৰ ইয়াতে তেতিয়া এই সত্যবান ৰজাৰ ভাণ্ডাৰীৰ নাম হ'ল মদনক ক'লে যে হেৰি কৰা আমাৰ ভঁৰালৰ পৰা তেনাৰ নৌকাত যিমানখিনি বস্তু লাগে ভৰাই দিয়া তেনাৰ আজি 12 বছৰে বহুত ক্ষতি হৈছে আৰু তেনাৰ যিবিলাক বস্তু আনিছিলা সেইখিনিও দিয়া ভৰাই তাৰপিছত সেইখিনি গোটেইখিনি ভৰাই দিলা সদাগৰে ৰজাক সেৱা সৎপান কৰিলা ৰজাইও প্ৰতি নমস্কাৰ কৰিলা কৰি বিদায় লৈ আহিল আহোঁতে তেনা মানে দিন ৰাতি নাই একেবাৰে ধাম ধুম ঘৰক আহিব লাগে এই চিন্তাধাৰা চলি সৎ দেখি বাদ দিছে দি তেনা আহাৰে চিন্তা কৰি আছে কেনেকৈ ঘৰ পায় তাৰপিছত যাই এনেকুৱা হ'ল যে নাৰায়ণে বোলে ইহঁতক মই এটা আৰু চাব লাগিল পৰীক্ষা ল'ব লাগিল সেই বোলে নাৰায়ণে নদীৰ ঘাটত সন্যাসীৰ বেগ ধৰি বহি থাকিল বেগ ধৰি থাকি পেলাই তেওঁ ক'লে কি এই ৰবা নাওলীয়া এতিয়া কি আছে হা নাও তেতিয়া ভাবিলে যে হেৰি হ'ব পাৰে এইটো 14 কাইতে মহিমা কৰি থাকিব পাৰে আমি আচল কথা ক'লে আমাৰ দিগদাৰ আছে তেতিয়া ক'লে যে ইয়াতে লতা পতা আছে নাৰায়ণে বোলে তহঁতে ইমান মিছা কথা ক'লি তহঁতক মই এনেকৈ উদ্ধাৰ কৰিলোঁ কৰাৰ পিছত তহঁতে আৰু পুনৰ মিছা কথা ক'লি লতা পতা থকা বুলি তাৰপিছত তাহাঁতৰ গোটেই বস্তুবিলাক লতা পতা হৈ গ'ল নাওৰ বস্তুবোৰ হৰা নৌকা ভাহি উঠিল গাত পিন্ধি থকা কানি কাপোৰ লতা পতা হ'ল এই সদাগৰে কান্দিব ধৰিলে একেবাৰে কি হ'ল এইটো এই জোঁৱাকে ক'লা যে এইটো এটা ডাঙৰ হেৰি হৈছে আমি যি সন্যাসীক লগ পালোঁ সন্যাসীক লোৱাৰ পৰ পিছতে হৈছে তেওঁ সন্যাসী নহয় তেওঁ কিবা গহয় তেওঁৰ ওচৰত যাব লাগিল চলনা কৰিছে আমাৰ তেতিয়া তেনা গেল যাই পেলাই গোটাই সদাগৰে এই সন্যাসীৰ আগত দীঘাল দি পৰিল দণ্ডবাদ দি গলত গামোচা লৈ দণ্ডবাদ দি ভৰিত ধৰি খান চামাইত ধৰি পৰি গ'ল এই প্ৰভু আপুনি ৰক্ষা কৰক আপুনি কোন নাজানো তেতিয়া ক'লা তহঁতে ইমান মিছা কথা ক'লি চাওঁচোন সেইকাৰণেহে আজি এনেকুৱা শাস্তি পাব লগা হ'ল এতিয়া ঠিক আছে পূৰ্বৰ কথাবিলাক তহঁতে স্মৰণ কৰ এই তই যে বল লৈ গৈছিলি ছোৱালী হ'ল বিয়াৰ আগত নাৰায়ণ পূজা কৰোঁ বুলি ক'লি এতিয়া নকৰিলি জোঁৱাৰীক লৈ পেলাই তই এনকে হেৰিক গেলি বেপাৰত গেলি তাতে এনকে শাস্তি খালি ঘৰত তোৰ ছোৱালীয়ে পূজা কৰিলে পূজাত সন্তুষ্ট হৈ পেলাই তহঁতক মুকাল কৰি দিলোঁ আই পুনৰ মিছা কথা ক'লি তাৰপিছত ক'লা যে প্ৰভু এইবিলাক ঠিক আছে 1 লাখ টকা মই এই লচত বান্ধি দিছোঁ যাই পেলাই প্ৰথম পূজাখন আপোনাৰে কৰিম এই চাওক চৰকাৰৰ মানুহেও ভেটি খাই চাকৰিয়াল লোৱা হৈছেনে এতিয়া পূজাখনৰ মানে ইতিহাসখিনি বুজি পালোঁ অলপ কেতিয়া কোনে কেতিয়া কৰিলে পূজাখন এতিয়া মানে পূজাখন পাতাৰ মেইন উদ্দেশ্য 4টা বুলি ক'ব পাৰি ধৰক অপুত্ৰকে পুত্ৰক পায় এনেকুৱা আপুনি ক'লে এই সত্যনাৰায়ণ পূজাৰ এই 4টা ফল অপুত্ৰকে পুত্ৰ পায় নিধনীয়ে ধন অন্ধজনে চক্ষু পায় বন্ধ বিমোচন হয় এই 4টা নাৰায়ণ পূজাৰ ফল আচ্ছা এই আমি যদি এতিয়া ক'ব যাওঁ নাৰায়ণ পূজা আৰম্ভণি মানে কোনে কৰিছিল প্ৰথম কোনে কৰিছিল নাৰায়ণ পূজাৰ এতিয়া ক'ব গ'লে পূৰ্বে কাশীপুৰ আমাৰ এই গয়া গংগা কাশী তাতে হেৰি কৰিছিল দৰিদ্ৰ ব্ৰাহ্মণে প্ৰথম আৰম্ভ কৰিছিল নাৰায়ণ পূজা আৰু তাতে এই পশ্চিম অঞ্চলত হৈছিলতো সেইকাৰণে তাতে গধম চূৰ্ণ আটাৰ গুড়াই দিয়ে কৰিছিল চাউলৰ গুড়াৰ প্ৰথা নাছিল তাতে মানে আৰম্ভণিতে নাৰায়ণ পূজাখন আটাৰ গুড়াই দি কৰিছিল আটাৰ গুড়া চাউলৰ মানে যিটো আমি গুড়া কৰোঁ চাউলৰ গুড়ি সেই গুড়িৰ ব্যৱস্থা নাছিল পৰৱৰ্তী সময়ত অভাৱে শালি চূৰ্ণ মানে অভাৱ অভিযোগ মানুহ যেতিয়া বাঢ়ি যায় তাৰে বিকল্প হিচাপে চাউলৰ গুড়ি বিচাৰি ল'লে ৰম্ভা মানে কল এতিয়া কিবা নীতি নিয়ম আছে নেকি নাৰায়ণ পূজা কৰিলে যে এইখিনি নীতি নিয়ম মানিব লাগে জখাৰ পূজা
সেইখিনি কিছুমানে 100 কৰিও জুখি পেলাই দিয়ে, কিছুমানে 500 কৰিও দিয়ে। এই হ'ল জখাৰ পূজা। জখাৰ পূজা সেইখিনি সমান সমান পৰিমাণ দিয়ে মানে গোটেইখিনিৰে গোটেইখিনি সেইটো জখাৰ বুলি কয়, জখাৰ পূজা বুলি কয়, যিটো মূল ভোগ বুলি কোৱা নাই। ঠিক আছে। তো বুজিলে আপোনালোকে নাৰায়ণ পূজা কি কাৰণে পালন কৰা হয় মানে আৰু আৰম্ভণি কেনেকুৱা কি ইয়াৰ ইতিহাস সকলোখিনি গম পালে। তো ভিডিঅ'টি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। ধন্যবাদ, শুভৰাত্ৰি। গোটেইকেইটা ঘৰৰ মানুহ আহিলি হ'ল, আহি খালে গুচাব লাগিব।